প্ৰিয় দৰ্শক, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু এই শব্দটো মনৰ পৰা একেবাৰে আঁতৰাই পেলাওক। কাৰণ জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বিট 17 ডিচেম্বৰৰ পূৰ্বেই অৰ্থাৎ তাৰ আগতেই 8 ডিচেম্বৰত দাখিল কৰা হ'ব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে তেওঁ নিজেই উল্লেখ কৰিছে। আৰু তেওঁ নিজে উল্লেখ কৰিছে এতিয়াৰ পৰা আৰু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু এই শব্দটো আৰু আমি মনৰ পৰা আঁতৰাব লাগিব। তেওঁ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ এখন সভাত সাংবাদিকৰ আগত তেওঁ নিজে উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বিট 8 তাৰিখে অৰ্থাৎ 8 ডিচেম্বৰত দাখিল কৰা হ'ব বুলি তেওঁ স্পষ্টতাৰে জনাইছে। জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ড চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব। এই কথাখিনি আচলতে আমি সকলোৱে আচলতে যে হত্যা কৰা যে হৈছিল জুবিন দাক সেই কথাটো কিন্তু আগতেই বহুলোকে দাবী কৰিছে বা বহুলোকে এইটো মনত ভাবিছিলে। যেতিয়া ছিংগাপুৰত গৈ জুবিন দাৰ হঠাৎকৈ মৃত্যুৰ খবৰ পালোঁ, তাৰপিছতে বহুলোকে কৈছে যে এই মৃত্যু কিন্তু কেতিয়াও আকস্মিক মৃত্যু নহয়, ইয়াত নিশ্চয় কিবা পৰিকল্পিত হত্যাকাণ্ড, ইয়াক নিশ্চয় কিবা এটা ইয়াত জড়িত হৈ আছে বুলি বহুলোকে কৈছিল। গতিকে ৰাইজে যি ভাবিছিলে সেয়াই যেন হ'বলৈ গৈ আছে। আৰু তাৰপিছতে সেই হত্যা জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্ট আহিল। তাৰপিছত বিভিন্নজনে বিভিন্ন মতামত দাঙি ধৰিলে। তাৰপিছত কিছু লোক জেললৈ গ'ল। তাৰপিছত তেনেকৈ ইটোৰ পিছত সিটো হৈ গৈ আছে। হেছটেগ জুবিন গাৰ্গ, হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলোঁ আমি সকলোৱে। তাৰপিছত জুবিন দাই যেনেদৰে আশা কৰিছিলে তেওঁ চিনেমাখন ৰিলিজৰ কথা সেই কামটোও কৰা হৈ গ'ল 31 অক্টোবৰ তাৰিখে। গতিকে ইটোৰ পিছত সিটো কাম কৰি গৈ থকা হৈছে। আৰু কিন্তু এই যি SIT যি তদন্ত সেই তদন্তবোৰো কিন্তু খুব সুন্দৰকৈ কৰি গৈছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে গৃহমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া দেৱৰ লগতো তেওঁ এই বিষয়টোত জুবিন গাৰ্গৰ হত্যাৰ বিষয়টোৰ ওপৰত তেওঁ কিন্তু এই বিষয়েও কথা পাতিছে। আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম। আৰু লগে লগে আমি লাষ্ট ডেট 8 তাৰিখে ডিচেম্বৰৰ 8 তাৰিখলৈ আমি সকলোৱে ৰখি আছোঁ এই চাৰ্জশ্বিটত আচলতে কি আছে। হত্যা কৰা হৈছে এই শব্দটো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে স্পষ্টকৈ উল্লেখ কৰিছে যে জুবিনৰ হত্যাৰ চাৰ্জশ্বিট 8 ডিচেম্বৰত কি কৰা হ'ব 8 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰা হ'ব। 8 ডিচেম্বৰত জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব বুলি তেওঁ স্পষ্টকৈ কৈছে। 17 তাৰিখলৈকে SIT নৰখে এই কথাটোও কৈছে। গতিকে আমি আশা কৰিছোঁ 8 ডিচেম্বৰ তাৰিখে যে জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বিটত আচলতে কি আছে আমি বহুতে এতিয়া সেই আশাৰে ৰখি আছোঁ। কি হৈছিল আচলতে, সেই যে ছিংগাপুৰলৈ গ'ল ঘপককৈ মানুহজন নোহোৱা হৈ থাকিল, আচলতে কি হৈছিল। আৰু এই ক্ষেত্ৰত কিন্তু গৰিমা শইকীয়া গাৰ্গে এই ক্ষেত্ৰত তেওঁ কৈ আছে যে সেই
হত্যা শব্দটো তেওঁ কিন্তু ব্যৱহাৰ কৰিছিল ক'ৰবাত গতিকে সকলোৱে আমি কিন্তু আস্থা ৰাখিছিলোঁ আমাৰ আইনৰ ওচৰত চৰকাৰৰ ওচৰত আৰু এতিয়া সেই 8 তাৰিখে সেই চাৰ্জশ্বীট দাখিল কৰিব কি হৈছিল আচলতে জুবিনদাৰ ক্ষেত্ৰত গতিকে আমি সেই 8 তাৰিখটোলৈ খুব আশাৰে বাট চাই আছোঁ জুবিনদাৰ ন্যায়ৰ কাৰণে আমি সকলোৱে কৈছোঁ সকলোৱে মানে সেই যে এই 40টা 42টা দিন এই দিনকেইটা কিন্তু কোনো শান্তিত থাকিব পৰা নাই সকলোৱে কান্দিছে তেওঁৰ মৃত্যুৰ খবৰ পাই কান্দিছে তেওঁ ছিংগাপুৰৰ পৰা অসমলৈ আহিছে তেতিয়াও কান্দিছোঁ তেওঁৰ চিতা জ্বলিছে তেতিয়াও কান্দিছোঁ চিনেমা ৰিলিজ হৈছে তেতিয়াও কান্দিছোঁ গতিকে এতিয়া আমি 8 তাৰিখটোলৈ বাট চাই আছোঁ আৰু জুবিনদাই ন্যায় পাবই লাগিব তেওঁ এজন হৈছে এই পৃথিৱীৰ সম্পদ এই সম্পদে যদি ন্যায় নাপায় তেতিয়াহ'লে ইয়াতকৈ কিন্তু লাজৰ কথা একো নাই গতিকে 8 তাৰিখলৈ আমি সকলোৱে বাট চাই আছোঁ এই চাৰ্জশ্বীটত জুবিন হত্যাৰ বিষয়ে কি উল্লেখ কৰা হৈছে গতিকে সকলোৱে লিখক আৰু লিখক যেন #Zubin Garg #Justice for Zubin Garg বুলি সকলোৱে লিখক আৰু কমেণ্টত লিখক যদি কিবা আৰু নতুন মানে তথ্য পাওঁ আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম গতিকে মোৰ ভিডিঅ'টো ইমানেই আছিল জুবিন দা সদায় আমাৰ মনত আছে আৰু সদায় জীয়াই থাকিব জুবিন দা জয় জুবিন দা ধন্যবাদ